হ্যালো বাপ রে বাপ, এত বড় হেরা আমার বাড়িতে গেল গেল রূপেন্দ্র বাড়িতে হেরা খালপুটি আছে माबा लादोंमोन भिडिअ অলপ আঁতৰি দিয়ক ছাৰ আমি ফাৰ্ষ্টত প্ৰচেছ চলাই আছোঁ যিহেতু সি অট'মেটিকেলি যাতে গুচি যায় তো এতিয়া আমি ক্ৰাউড মুভমেণ্টটো কমাই আছোঁ মানে মানুহে ইমান ভিৰ কৰি আছে মই মানুহক বাৰে বাৰে অনুৰোধ কৰি আছোঁ ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন চব আহি পাইছে আমি মানুহক সোমাই দি আছোঁ সি নিজে নিজে যাতে সোমাই যায় আৰু লগতে আমি ট্ৰেংকুলাইজ কৰাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ ডক্টৰ যিহেতু এইটো আমাৰ এটা ঘটনা কি 40-45 ইয়াৰ্ছ ইয়াতে কোনোদিন এনেকুৱা ঘটনা হোৱা নাই আৰু টাউন আৰু যোনটো শুনা গৈ আছে উল্টাপানীৰ পৰা মোৰ দেন 100 কিলোমিটাৰ পাৰ হৈ কেনে ইয়াতে আহিছে ধান খাবলৈ হয়তো ৰাস্তা ভুল কৰি আহিব পাৰে কাৰণ পুৰা টাউনৰ মাজেদি সি আহি ইয়াতে পাই গ'ল তো সেইকাৰণে আমি এইটো নেচাৰেলি যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ লগতে ট্ৰেংকুলাইজ চব ব্যৱস্থা কৰি আছোঁ ইতিমধ্যে দুখজনীয় ব্যাপাৰ এজন গাঁৱৰ বয়সীয়া মানুহ ফাৰ্ষ্টত ইনজুৰ্ড কৰিছিলে সি মৃত্যু হৈছে আমি বিভাগৰ পৰা লগে লগে হস্পিটেল লৈ গৈছোঁ তাতে হস্পিটেলত ডেথ ডিক্লেয়াৰ কৰা হৈছে পষ্টমৰ্টেম কৰা হৈ আছে আমাৰ বিভাগৰ পৰা আৰ্থিক সাহায্য আৰু যি কৰিব লাগে আমি সোনকালে কৰি দি আছোঁ আমাৰ গোটেই বিভাগ আমি ইয়াতে আহিছোঁ ছিনিয়ৰ অফিচাৰ আহি আছে ইতিমধ্যে আমি জনাইছোঁ এইটো কাম কৰি আছোঁ আমি